হেল্ল' গাইজ, মোৰ অসমৰ ৰাইজ মানে সকলো অসমলৈ ৰাইজলৈ মৰম চেনেহ থাকিল। নতুন বছৰ শুভেচ্ছা জনালোঁ। আৰু মানে তাৰপিছত আৰু কি হ'ল, সকলো ৰাইজে মৰম চেনেহ কৰিছে আৰু সেই মৰম চেনেহতে আপোনালোকে ইমান ধুনীয়া ধুনীয়া প্যাৰ এইবিলাক দিছে নহয় জানো। সেইকাৰণে তাৰপিছত কাৰণে সকলো ৰাইজে ভিডিঅ'টো চাই থাকিব। আৰু মানে মই এতিয়া কি দেখাব পাৰোঁ, আৰু মানে বহুত দিন হ'ল মই ভিডিঅ' চিডিঅ' দিব পৰা নাই। আৰু সেই আপোনালোকে যাতে ভুল নুবুজিব, সকলো ৰাইজে মৰম চেনেহ দি আছে আৰু যাতে মৰম চেনেহ দিয়ক, তাকে মই আপোনালোকক অতি ধন্যবাদ কৰিলোঁ আৰু মানে নমস্কাৰ কৰিলোঁ। আৰু সেইকাৰণে আপোনালোকে চাই থাকিব আৰু মই কি কি দেখাব পাৰোঁ। আৰু মানে মই এইকেইদিন মানে মই মানে কি হৈছে, মই এইকেইদিন মানে গাড়ী চলাই আছোঁ দেই। গাড়ী চলাই মানে কাম নকৰিলেতো নহ'ব ন। সেইকাৰণে আপোনালোকে চাই থাকিব। আৰু মানে মই কাম কৰি আছোঁ ধৰি লওক, সেইকাৰণে ভিডিঅ' দিব পৰা নাই, বহুত দেৰি হৈছে। আৰু মানে সকলো ৰাইজে কি আৰু মৰম চেনেহ কৰিছে ইমান ধুনীয়াকৈ, আৰু মানে কি কি দেখাব পাৰোঁ আৰু সেইবিলাকতে আপোনালোকে অলপ হ'লেও মৰম চেনেহ আৰু ভিডিঅ' বুলি মই সকলো ৰাইজলৈ নমস্কাৰহে কৈছোঁ ন দেই। গম পাইছোঁ। তাৰপিছত আৰু মানে কি হ'ল, চাই দিব ভিডিঅ'টো। আৰু মানে আৰু কি কি দেখাব পাৰোঁ আপোনালোকক মানে মই গম পাইছোঁ আৰু দেই, মই কি দেখাব পাৰোঁ। আৰু ৰাইজ মানে এইটো চাওঁ, ইমান ধুনীয়া আৰু মানে বস্তু পথাৰ এখন দোকানতে। আৰু মানে মই ক'ত আছোঁ, আৰু মানে ৰাইজ কেনেকৈ গ্ৰুপ লাগিছে দেখিছোঁ। আৰু মানে ৰাইজ ইমান ধুনীয়া পথাৰ এখন আছে এইখন চাওঁ, ইমান ধুনীয়া পথাৰ। এতিয়া ধান কাটি শেষ হৈ এতিয়া মানে গৰুৱে এইবিলাক গৰু দিছে নহয়, গৰুৱে মানে ঘাঁহ খাই ধানৰ এইবিলাক হেৰিবিলাক খাই আছে। তাৰপিছত আৰু মানে মই ক'ত কি আছোঁ আপোনালোকে সকলো জানিব। এতিয়া এডোখৰ লংচাল নে কি বুলি কয়, আৰু মানে ইয়াতে আছোঁ। আৰু মানে ইমান ধুনীয়া পথাৰ এখন চাওঁ, আৰু এইবিলাক মাছ খাই থাকিব, গতিকে মাছ মাৰিছে, কৰিছে আৰু সকলোবিলাক আপোনালোকে চাই থাকিব। ক'ত কি তেনেকৈ